ফ্ৰেণ্ডছ নমস্কাৰ। কি খবৰ আপোনালোকৰ সকলোৰে? নিশ্চয় ভালে আছে চাগে। ময়ো বৰ্তমান ভালেই আছোঁ। অসম ছ'চাইটি অফ বাংগালোৰত থকা নামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ 574 সংখ্যক আৱিৰ্ভাৱ তিথি পালন কৰিছিল। তাৰে ভিডিঅ' এতিয়া আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব বুলি। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
অহা 9 তাৰিখ ৰবিবাৰে আকৌ এই শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি আয়োজন কৰিছে। গুৱাহাটীৰ পৰা নিমন্ত্ৰিত শিল্পীৰ দলৰ দ্বাৰা ওজাপালি, ভোৰতাল নৃত্য আদি হ'ব। সেয়েহে আপোনালোক সকলো আহিব। যিসকলে নাজানে তেওঁলোকক মই এই ভিডিঅ'টোৰ জৰিয়তে জনাইছোঁ। আৰু মোৰ যদি ইয়াত কোৱাত কিবা ভুল হৈছে প্লিজ মোক আপোনালোকে ক্ষমা কৰি দিব। আজিলৈ আহিছোঁ।